নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নাম কুশল শইকীয়া আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিসকাস কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত আগন্তুক হ'বলগা আসাম পুলিচৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন আৰু তাৰ সম্পৰ্কিত কিছুমান টপিক আমি ডিসকাস কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত বনোৱা এইটো 6 নম্বৰটো ভিডিঅ' যদি আগৰ ভিডিঅ'সমূহ চাই চাই ল'ব কাৰণ প্ৰতিটো ভিডিঅ'তে আমি ইম্পৰ্টেন্ট আছে কোৱেশ্চনসমূহ আৰু ৰিলেটেড কিছুমান টপিক ডিসকাস কৰি গৈছো গতিকে ভিডিঅ'সমূহ খুবেই ইম্পৰ্টেন্ট হয় যদি আমাৰ ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু-বান্ধৱী ভাইটি ভণ্টি জনে আসাম পুলিচৰ লগতে অন্যান্য গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ কাৰণে এটা কোৱেশ্চন ৰাখিছো এই কোৱেশ্চনটো মই আগতে ডিসকাস কৰিছিলো কোৱেশ্চনটো দিয়া আছে হু ওয়াজ দ্য কোৰ্ট পয়েট অফ হৰ্ষবৰ্ধনা হৰ্ষবৰ্ধনৰ ৰাজসভাত কবি কোন আছিল যিখিনি অপচন দিয়া আছে এই অপচনত দিয়া আছে কালিদাসা অৰ্থাৎ কালিদাস বি অপচনত দিয়া আছে বানভট্ট সি অপচনত দিয়া আছে বিষ্ণু শৰ্মা আৰু ডি অপচনত দিয়া আছে হেম সৰস্বতী বিষ্ণু শৰ্মা বানভট্ট নে কালিদাস হৰ্ষবৰ্ধনৰ ৰাজসভাত ইয়াৰ ভিতৰত কোন গৰাকী কবি আছিল তলত কমেন্ট কৰিব আহক আজিৰ কোৱেশ্চনখিনি আমি ডিসকাস কৰো প্ৰথম কোৱেশ্চনটো চাও দ্য সিলভাৰ কইন টাংকা ওয়াজ ইন্ট্ৰোডিউসড বাই ভাৰতত ৰূপালী মুদ্ৰা টাংকাৰ প্ৰৱৰ্তন কোনে কৰিছিল ৰূপালী মুদ্ৰাসমূহক টাংকা বুলি কোৱা হৈছিল আৰু ইয়াৰ প্ৰৱৰ্তন কোনে কৰিছিল যিখিনি অপচন দিছে তাৰ ভিতৰত বি অপচনটো কাৰেক্ট হ'ব ইলটুটমিছ মনত ৰাখিব ৰূপালী মুদ্ৰা টাংকাৰ প্ৰৱৰ্তন কৰিছিল ইলটুটমিছে তাৰ লগতে কপাৰ মুদ্ৰাও তেওঁ ব্যৱহাৰ কৰিছিল জিতাল নামৰ ইয়াৰ ওপৰত প্ৰশ্ন কৰিব পাৰে ইলটুটমিছে কপাৰ মুদ্ৰা যি ব্যৱহাৰ কৰিছিল তাৰ নাম কি আছিল সিলভাৰ কইনৰ নাম আছিল টাংকা আৰু কপাৰ মুদ্ৰাৰ নাম আছিল জিতাল ইলটুটমিছক দিল্লী সুলতানতৰ ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয় এই বিষয়ে আমি আগতে ডিসকাস কৰিছো তেওঁ দুই ধৰণৰ মুদ্ৰা প্ৰচলন কৰিছিল সিলভাৰ আৰু কপাৰ সিলভাৰ মুদ্ৰাটোৰ নাম আছিল টাংকা আৰু কপাৰ মুদ্ৰাটোৰ নাম আছিল জিতাল নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাও দ্য বেটেল ডেট লেড টু দ্য ফাউণ্ডেশ্যন অফ মুছলিম পাৱাৰ ইন ইণ্ডিয়া ৱাজ ভাৰতত মুছলমানৰ ভেটি স্থাপন কৰা যুদ্ধখন কি আছিল যিখিনি অপচন দিয়া আছে ভালদৰে যদি মন কৰে ইয়াৰ ভিতৰত বি অপচনটো কাৰেক্ট হ'ব দ্য সেকেন্ড বেটেল অফ টৰাইনত দুখন যুদ্ধ হৈছিল ফাৰ্ষ্ট বেটেল অফ টৰাইন অৰ্থাৎ টৰাইনৰ প্ৰথমখন যুদ্ধ হৈছিল 1191ত আৰু দ্বিতীয়খন যুদ্ধ হৈছিল টৰাইনৰ 1192 অৰ্থাৎ প্ৰথমখনৰ এবছৰ পাছতেই টৰাইনত দ্বিতীয়খন যুদ্ধ হয় কাৰ মাজত হৈছিল মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত সো সেকেন্ড বেটেল অফ টৰাইন কেতিয়া হৈছিল মনত ৰাখিব 1192 সেই যুদ্ধত মহম্মদ ঘুৰিয়ে পৃথ্বীৰাজ চৌহানক পৰাজিত কৰিছিল আৰু তেতিয়াই মুছলমানৰ ভেটি ভাৰতত স্থাপন হৈছিল গতিকে ভাৰতত মুছলমানৰ ভেটি স্থাপন কৰা যুদ্ধখন কি আছিল সেকেন্ড বেটেল অফ টৰাইন হৈছিল কিমান চনত 1192ত কাৰ মাজত মনত ৰাখিব মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাও হু ইজ নোন এজ দ্য স্লেভ অফ এ স্লেভ কাক দাসৰ দাস বুলি জনা যায় যিখিনি অপচন দিছে তাৰ ভিতৰত সি অপচনটো কাৰেক্ট হ'ব ইলটুটমিছ যিটো ডাইনেষ্টিৰ শাসক আছিল সেই ডাইনেষ্টিটোক স্লেভ ডাইনেষ্টি বুলিও কোৱা হয় স্লেভ ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিল কুতুবুদ্দিন আইবাক আৰু কুতুবুদ্দিন আইবাকৰ মৃত্যুৰ পিছতেই ইলটুটমিছ ৰজা হয় ইলটুটমিছ কুতুবুদ্দিন আইবাকৰ এজন দাসহে আছিল যেতিয়া কুতুবুদ্দিন আইবাকৰ মৃত্যু হয় তেতিয়া ইলটুটমিছ ৰজা হয় কুতুবুদ্দিন আইবাকো দাসহে আছিল সেইকাৰণে ইলটুটমিছক দাসৰ দাস বুলি কোৱা হয় এওঁলোক আছিল স্লেভ ডাইনেষ্টিৰ আৰু দিল্লী সুলতানতৰ ফাউণ্ডাৰ আছিল কুতুবুদ্দিন আইবাক কিন্তু ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয় কাক ইলটুটমিছক এইখিনি ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আগতে আমি এই বিষয়ে ডিসকাস কৰিছো মই থুলমূলকৈ অকমান ৰিভিজন কৰি গৈছো নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাও দ্য ফাৰ্ষ্ট সুলতান অফ দিল্লী টু ইছ্যু ৰেগুলাৰ কাৰেন্সি এণ্ড ডিক্লেয়াৰ দিল্লী এজ দ্য কেপিটেল অফ হিজ এম্পায়াৰ ৱাজ দিল্লীৰ প্ৰথম সুলতানজন কোন যিয়ে নিয়মীয়া মুদ্ৰা জাৰি কৰিছিল আৰু দিল্লীক তেওঁৰ সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষণা কৰিছিল কোনগৰাকী সুলতানে নিয়মীয়া মুদ্ৰা জাৰি কৰিছিল তাৰ লগতে দিল্লীক সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষণা কৰিছিল যিখিনি অপচন দিছে তাৰ ভিতৰত এই অপচনটো কাৰেক্ট হ'ব ইলটুটমিছে দিল্লীক তেওঁৰ ৰাজধানী হিচাপে ঘোষণা কৰিছিল এই কাৰণসমূহৰ কাৰণে দিল্লী সুলতানতৰ ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয় ইলটুটমিছক যেহেতু তেওঁ দিল্লীত ৰাজধানী পাতিছিল তাৰ লগতে নিজকে কিং হিচাপে তেওঁ ডিক্লেয়াৰ কৰিছিল সেইবোৰ কাৰণতেই ইলটুটমিছক দিল্লী সুলতানতৰ ফাউণ্ডাৰ বুলি কোৱা হয় তেওঁ এই শাসনকালত নিয়মীয়া মুদ্ৰাৰ জাৰি কৰিছিল এটা সিলভাৰ কইন আছিল আৰু আনটো আছিল কপাৰ ৰূপৰ মুদ্ৰাটোৰ নাম আছিল টাংকা আৰু যেটো কপাৰ মুদ্ৰাৰ ব্যৱহাৰ কৰিছিল হেতুৰ নাম আছিল জিতাল মনত ৰাখিব নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাও হোৱাট ইজ মিন বাই পীৰ ইন সুফি ট্ৰেডিশ্যন সুফি পৰম্পৰাত পীৰ শব্দৰ অৰ্থ কি পীৰ মানে হৈছে গুৰু অফ দা সুফিজ যিখিনি অপচন আছে তাৰ ভিতৰত বি অপচনটো কাৰেক্ট হ'ব সুফি পৰম্পৰাত এই পীৰ শব্দৰ অৰ্থ হৈছে সুফিসকলৰ গুৰু ঠিক আছে দা গুৰু অফ দা সুফিজ মনত ৰাখিব নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাও হুইচ মনাৰ্ক কল হিমসেলফ এজ দ্য সেকেন্ড আলেকজেণ্ডাৰ কোনজন ৰজাই নিজকে দ্বিতীয় আলেকজেণ্ডাৰ বুলি কৈছিল যিখিনি অপচন দি আছে তাৰ ভিতৰত ডি অপচনটো কাৰেক্ট হ'ব আলাউদ্দিন খিলজি
আলাউদ্দিন খিলজীয়ে নিজকে ছেকেণ্ড আলেকজেণ্ডাৰ বা সিকন্দৰ ই সানি বুলি ঘোষণা কৰিছিলে আলাউদ্দিন খিলজীয়ে আলেকজেণ্ডাৰৰ দৰে পৃথিৱী জয় কৰাৰ সপোন দেখিছিলে আৰু সেই কাৰণে নিজকে সিকন্দৰ ই সানি বা ছেকেণ্ড আলেকজেণ্ডাৰ হিচাপে নিজকে ডিক্লেয়াৰ কৰিছিলে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ According to Guru Nanak, salvation could be obtained. Guru Nanakৰ মতে কিহৰ দ্বাৰা পৰিত্ৰাণ প্ৰাপ্ত কৰিব পাৰি Guru Nanak হৈছে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক Guru Nanakৰ মতে কিহৰ জৰিয়তে পৰিত্ৰাণ প্ৰাপ্ত কৰিব পাৰি যিখিনি অপচন দি আছে তাৰ ভিতৰত এই অপচনটো কাৰেক্ট হ'ব ইন দ্য সাৰ্ভিস অফ গড ঈশ্বৰৰ সেৱা কৰিলে Guru Nanakৰ মতে পৰিত্ৰাণ প্ৰাপ্ত হয় বা পুণ্য লাভ হয় সেই কাৰণে শিখ ধৰ্মৰ বহুখিনি লোকেই ঈশ্বৰৰ সেৱাত নিজকে মনোনিৱেশ কৰে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ Which is the holy book of the Sikh religion? শিখ ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোনখন যিখিনি অপচন দি আছে তাৰ ভিতৰত ডি অপচনটো কাৰেক্ট হ'ব গুৰু গ্ৰন্থ সাহিব এখন হৈছে শিখ ধৰ্মৰ এখন ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ সাহিব এখন শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থ নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ ইবন বটুতা ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ ইবন বটুতা কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিল যিখিনি অপচন দি আছে তাৰ ভিতৰত সি অপচনটো কাৰেক্ট হ'ব মুহাম্মদ বিন তুগলক ইবন বটুতা কাৰ শাসনকালত ভাৰতলৈ আহিছিলে মুহাম্মদ বিন তুগলকৰ শাসনকালত ইম্পৰ্টেন্ট হয় মনত ৰাখিব আগতেও সুধিছে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ হু was the founder of the Lodi dynasty লডি বংশৰ প্ৰতিষ্ঠাপক কোন যিখিনি অপচন দি আছে তাৰ ভিতৰত সি অপচনটো কাৰেক্ট হ'ব বেহলুল লোধি আছিল লডি বংশৰ প্ৰতিষ্ঠাপক নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ হু was the last ruler of the Lodi dynasty লডি বংশৰ একেবাৰে শেষৰজন ৰজা কোন আছিল যিখিনি অপচন দি আছে তাৰ ভিতৰত বি অপচনটো কাৰেক্ট হ'ব ইব্ৰাহিম লোডি আছিল লডি বংশৰ একেবাৰে শেষৰজন ৰজা 1526 লৈকে তেওঁ শাসন কৰিছিলে 1451 ৰ পৰা 1526 লৈকে তেওঁ শাসন কৰিছিলে তেওঁৰ লগত বাবৰৰ এখন যুদ্ধ হৈছিল বাবৰ হৈছে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন বাবৰ 1526 ত তেওঁ ইব্ৰাহিম লোডিৰ সৈতে যুদ্ধ লাগিছিল আৰু সেই যুদ্ধখনক কোৱা হয় পানিপথৰ যুদ্ধতেই ইব্ৰাহিম লোডি পৰাস্ত হৈছিল আৰু লোডি সাম্ৰাজ্যৰ তাতেই পতন হয় কাৰ মাজত পানিপথৰ যুদ্ধ হৈছিল বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত 1526 আৰু এই যুদ্ধখনৰ পাছতেই বাবৰে ভাৰতত শাসন কৰিবলৈ লৈছিল 1526 ত মনত ৰাখিব বাবৰৰ শাসনকাল কেতিয়াৰ পৰা আৰম্ভ হয় 1526 ত আৰু পানিপথৰ যুদ্ধ কেতিয়া হৈছিল প্ৰথমখন 1526 ত কাৰ মাজত হৈছিল বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত ইব্ৰাহিম লোডি হৈছে লোডি ডাইনেষ্টিৰ একেবাৰে শেষৰজন ৰজা বা শেষৰজন সম্ৰাট আৰু এই পানিপথৰ প্ৰথমখন যুদ্ধত অৰ্থাৎ 1526 ত যেতিয়া ইব্ৰাহিম লোডি পৰাস্ত হয় তেতিয়া লোডি ডাইনেষ্টিৰো সমাপ্ত হয় বা অন্ত পৰে ঠিক আছে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ দ্য ফাৰ্ষ্ট মোগল এম্পায়াৰ অফ ইণ্ডিয়া ৱাজ ভাৰতৰ প্ৰথম মোগল সম্ৰাট কোন আছিল যিখিনি অপচন দি আছে তাৰ ভিতৰত সি অপচনটো কাৰেক্ট হ'ব বাবৰ হৈছে ভাৰতৰ প্ৰথমগৰাকী মোগল সম্ৰাট কোন বাবৰ তেওঁৱে ভাৰতৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল কিমান চনত 1526 ত বাবৰৰ পাছত মোগল সাম্ৰাজ্যৰ শাসনভাৰ লৈছিল হুমায়ুনে বাবৰৰ পুতেক আছিল হুমায়ুনৰ পিছত আকবৰে শাসনভাৰ লৈছিল হুমায়ুনৰ পুতেক হৈছে আকবৰৰ পাছত জাহাংগীৰে শাসনভাৰ লৈছিল আকবৰৰ পুতেকৰ নাম হৈছে জাহাংগীৰৰ পিছত আহিছিল জাহাংগীৰৰ পুতেক হৈছে শাহজাহান আৰু শাহজাহানৰ পুতেক হৈছে ঔৰংজেব মোগল সাম্ৰাজ্যৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল 1526 ত পানিপথৰ প্ৰথম যুদ্ধৰ পাছত নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ বাবৰ ৱাজ বৰ্ন ইন দ্য ইয়াৰ বাবৰ জন্ম কিমান চনত হৈছিল যিখিনি অপচন দি আছে তাৰ ভিতৰত এই অপচনটো কাৰেক্ট হ'ব 1483 খ্ৰীষ্টাব্দত বাবৰ জন্ম হৈছিল তেওঁ 1526 ত ভাৰত আক্ৰমণ কৰি ভাৰতত তেওঁৰ সাম্ৰাজ্যৰ বিস্তাৰ কৰিছিল অৰ্থাৎ মোগল সাম্ৰাজ্যৰ আৰম্ভ কৰিছিল নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ হু এমং দ্য ফলোইং এম্পায়াৰ ৱাজ এন ইলিটাৰেট নিম্নলিখিত কোনজন সম্ৰাট নিৰক্ষৰ আছিল যিখিনি অপচন দি আছে তাৰ ভিতৰত সি অপচনটো কাৰেক্ট হ'ব আকবৰে প্ৰায় 13 বছৰ বয়সতেই তেওঁ শাসনভাৰ ল'ব লগা হৈছিল যেহেতু তেওঁৰ পিতৃ হুমায়ুনৰ মৃত্যু হৈছিল আৰু তাৰ পাছতেই তেওঁ ৰজা হয় মাত্ৰ 13 বছৰ বয়সতেই 12 পৰা 13 বছৰ প্ৰায় 13 বছৰ বয়সতেই তেওঁ ৰজা হৈছিল সেয়েহে তেওঁ ইলিটাৰেট হৈ থাকিব লগা হৈছিল অৰ্থাৎ নিৰক্ষৰ হৈ থাকিব লগা হৈছিল যদিও তেওঁ নিৰক্ষৰ আছিল তথাপিও সকলো ফালৰ পৰাই তেওঁ পাকৈত আছিল সো আকবৰ ৰিমেইন ইলিটাৰেট এণ্ড আনএডুকেটেড অল হিজ লাইফ এটো ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰে যে কোনজন সম্ৰাট নিৰক্ষৰ আছিল মোগল সাম্ৰাজ্যৰ কোনজন সম্ৰাট নিৰক্ষৰ আছিল মনত ৰাখিব আকবৰ নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ বেটেল অফ পানিপথ ৱাজ ফট ইন দ্য ইয়াৰ 1526 বিটুইন বাবৰ এণ্ড ডেছ 1526 ত অৰ্থাৎ 1526 চনত বাবৰ আৰু কাৰ সৈতে পানিপথৰ যুদ্ধ সংঘটিত হৈছিল
আমি ডিছকাছ কৰি আহিলোঁ ইব্ৰাহিম লোদীৰ সৈতে বাবৰ যুদ্ধ হৈছিলে 1526ত আৰু তাৰ পৰাই বাবৰে ভাৰতত সাম্ৰাজ্য বিস্তাৰ কৰিছিলে মোগল সাম্ৰাজ্যৰ আৰম্ভ কৰিছিলে ইব্ৰাহিম লোদীৰ মাজত যুদ্ধ হৈছিলে বাবৰৰ নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ হুমায়ুন নামা ৱাজ ৰিটেন বাই হুমায়ুন নামা কোনে লিখিছিল হুমায়ুন নামা হৈছে সম্ৰাট হুমায়ুনৰ এখন জীৱনী আৰু লিখিছিলে হুমায়ুনৰ ভগ্নী গুলবদন বেগমে ঠিক আছে বাবৰৰ জীয়ৰী গুলবদন বেগম হুমায়ুনৰ ভগ্নী হয় তেওঁ লিখিছিলে হুমায়ুন নামা গুলবদন বেগমে লিখা আছিলে মোগল প্ৰিন্সেছ আছিলে তেওঁ আৰু বাবৰৰ জীয়ৰী আছিলে ঠিক আছে তেওঁই হুমায়ুন নামা লিখিছিলে আৰু হুমায়ুনৰ ভগ্নী আছিলে মনত ৰাখিব হুমায়ুন নামা ৱাজ ৰিটেন বাই গুলবদন বেগম নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ হু ৱাজ ইমপ্ৰিজন ফৰ দ্য ৰেষ্ট অফ হিজ লাইফ বাই ঔৰংজেব কাক ঔৰংজেবে গোটেই জীৱন কাৰাবাসত ৰাখিছিল ঔৰংজেবে নিজৰ পিতৃক গোটেই জীৱন কাৰাবাসত ৰাখিছিলে অৰ্থাৎ যেতিয়াৰ পৰা ঔৰংজেবে শাসনভাৰ লৈছিলে তাৰ পাছৰে পৰাই তেওঁৰ পিতৃ শাহজাহানক তেওঁ কাৰাবাসত ৰাখিছিলে ঠিক আছে শাহজাহানক কাৰাবাসত ৰাখিছিলে আগ্ৰাত ইয়াৰ পৰাও সুধিব পাৰে প্ৰশ্ন নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ হু অফ দ্য ফলোয়িং ৱাজ দ্য বায়োগ্ৰাফাৰ অফ আকবৰ নিম্নলিখিত কোন আকবৰৰ জীৱনীকাৰ আছিল আকবৰৰ জীৱনীখনৰ নাম হৈছে আকবৰ নামা আছিলে আকবৰৰ জীৱনীখনৰ নাম আৰু আকবৰ নামা কোনে লিখিছিলে আবুল ফজল গতিকে যিখিনি অপশ্যন আছে তাৰ ভিতৰত এই অপশ্যনটো কাৰেক্ট হ'ব আবুল ফজল আকবৰ নামাখন হৈছে আকবৰৰ এখন জীৱনী লিখিছিলে আবুল ফজলে ইয়াৰ পৰা প্ৰশ্ন সোধে যে আকবৰৰ জীৱনীখনৰ নাম কি আকবৰ নামা লিখিছিলে কোনে আবুল ফজলে ঠিক আছে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ ডিউৰিং আকবৰছ ৰেইন দ্য মহাভাৰতা ৱাজ ট্ৰেন্সলেটেড ইনটু পাৰ্চিয়ান এণ্ড ইজ ন'ন এছ আকবৰৰ শাসনকালত মহাভাৰত পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল ইয়াক পাৰ্চী ভাষাত কি বুলি জনা গৈছিল যিখিনি অপশ্যন আছে তাৰ ভিতৰত বি অপশ্যনটো কাৰেক্ট হ'ব ৰাজমনামা আছিলে মহাভাৰতৰ পাৰ্চিয়ান নেম বা যেতিয়া মহাভাৰতখনক পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিলে তেতিয়া তাৰ নাম ৰাখিছিলে ৰাজমনামা নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ দ্য অনলি হিন্দু কোৰ্টিয়াৰ অফ আকবৰ হু এক্সেপ্টেড দিন ই ইলাহি ৱাজ আকবৰৰ একমাত্ৰ হিন্দু সভাসদ যিয়ে দিন ই ইলাহি গ্ৰহণ কৰিছিল তেওঁ কোন আছিলে দিন ই ইলাহি হৈছে আকবৰে নিজে আৰম্ভ কৰা এটা ধৰ্ম আৰু এই দিন ই ইলাহি এক্সেপ্ট কৰা বা গ্ৰহণ কৰা একমাত্ৰ হিন্দু লোকজন আছিলে বীৰবল আকবৰৰ ৰাজসভাত থকা আটাইতকৈ বুদ্ধিমান লোকজন হৈছে বীৰবল তেওঁই আকবৰৰ শাসনকালত আকবৰে নিজে আৰম্ভ কৰা ধৰ্ম দিন ই ইলাহি গ্ৰহণ কৰিছিলে মনত ৰাখিব দ্য অনলি হিন্দু কোৰ্টিয়াৰ অফ আকবৰ হু এক্সেপ্টেড দিন ই ইলাহি ৱাজ বীৰবল অপশ্যন বিটো কাৰেক্ট হ'ব মনত ৰাখিব দ্য অনলি হিন্দু কোৰ্টিয়াৰ অফ আকবৰ হু এক্সেপ্টেড দিন ই ইলাহি ৱাজ যিখিনি অপশ্যন আছে বি অপশ্যনটো কাৰেক্ট হ'ব বীৰবল ইয়াৰ ওপৰত আৰু এটা প্ৰশ্ন সুধিব পাৰে যে আকবৰে প্ৰচলন কৰা ধৰ্মটো কি আছিলে দিন ই ইলাহি হিন্দু আৰু মুছলিম ধৰ্ম মিক্স কৰি পেলাই আকবৰে এটা ধৰ্মৰ প্ৰচলন কৰিছিলে সেইটো হৈছিলে দিন ই ইলাহি ঠিক আছে দিন ই ইলাহি অৰ ডিভাইন ফেইথ এইটো কোনে প্ৰচলন কৰিছিলে মোগল এম্পায়াৰ আকবৰ ইন 1582 ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ঠিক আছে এই ভিডিঅ'টোত আজি আমি ইণ্ডিয়ান হিষ্ট্ৰী কেইটামান কুৱেশ্যন ডিছকাছ কৰিলোঁ তাৰ ৰিলেটেড কিছুমান টপিকো ডিছকাছ কৰি গৈছোঁ এইখিনিতে এটা ইনফৰমেশ্যন দি যাওঁ আপুনি যদি আছাম হিষ্ট্ৰীৰ এখন অবজেক্টিভ কিতাপ বিচাৰি আছে আমাৰ এই বুকখন ল'ব পাৰে এই বুকখনত 850টা কুৱেশ্যন কেৱল আছাম হিষ্ট্ৰী ইনক্লুড কৰা হৈছে আৰু গোটেই কুৱেশ্যনখিনি ক্ৰনলজিকেল ৱাইজ সজোৱা হৈছে অৰ্থাৎ প্ৰি হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি মডাৰ্ণ হিষ্ট্ৰী অফ আছামলৈকে যিখিনি আছাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন ওলাব পাৰে সেইসমূহ এই বুকখনত এড কৰা হৈছে তাৰ লগতে অন্যান্য কেইখনমান কিতাপৰ ওপৰতো মই কাম কৰি আছোঁ মই যিমান পাৰোঁ সোনকালে সেইসমূহ আপোনালোকক দিবলৈ চেষ্টা কৰিম যদি আমাৰ ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যোনে আছাম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকক শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব এই ভিডিঅ'টোত ইমানেই আমি পুনৰ লগ পাম ধন্যবাদ